হাই ফ্ৰেণ্ডছ, আজি মই বনাম ঔটেঙা আচাৰ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। নিতু DNS ব্লগ। সেয়া চাওক, মই ঔটেঙা কাটি আছোঁ। মই আজি দুই পদ্ধতিত বনাম, মানে দুই ৰকমৰ বনাম আচাৰ। এই ঔটেঙা আচাৰে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। মই কেনেকুৱা বনাওঁ চাই থাকক। সেয়া চাওক, মই কাটিলোঁ আৰু ঔটেঙা যিসকলে প্ৰথম কাটি আছে কাপোৰ এটা লৈ ল'ব লগতে, নহ'লে হাতটো পিছল হৈ যাব, তেতিয়া আপোনাৰ মানে কাটিবলৈ অসুবিধা হ'ব। সেইকাৰণে কাপোৰ এটা লৈ ল'ব আৰু মুচি পেলাই আকৌ কাটিবলৈ ধৰিব। সেয়া চাওক, মই কাটি আছোঁ এনেকুৱা পাতলকৈ কাটি, আৰু চাই থাকক। এতিয়া ভিতৰৰ এইটো ছাইডত অকণ অকণ কাটি দিলে। সেয়া চাওক, এইফালে কাটিলোঁ, আকৌ এইফালে আমি কাটিলে ধুনীয়াকৈ ওলাই পৰিব। এই চাওক, এইটো আমাৰ নালাগে, আমি এইটো তলতে পেলাই দিওঁ আৰু এনেকুৱাই থাকিব দিব, পাতল পাতলকৈ ধুনীয়াকৈ। সেয়া চাওক, এইটো বহুত পাতল, সেই বুলি মই সেইটো নিদিওঁ, এইটো অকণ ভাল আছে। সেয়া চাওক, আৰু এটা কথা যে ওপৰৰ যে বাকলিটো সেইটো এৰাই দিব লাগিব। কিছুমানে নেৰায়, হ'লেও মই এৰাই দিছোঁ। আৰু গোটেইকেইটা মই এনেকৈ কাটি মেলি গোটেইকেইটা তেনেকৈয়ে এৰাম। ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব, সেইকাৰণে মই বহুত স্পীড কৰি দিছোঁ। আয়া চাওক, মোৰ গোটেই সম্পূৰ্ণ হৈ গ'ল। আৰু মই এতিয়া এয়া চাওক, এইকেইটা বাকলিকেইটা এৰাই দিম। যিকেইটা কোমলীয়া আছে এইবিলাক নালাগে, আৰু যিটো অকণমান হেৰি আছে সেইবিলাক আপুনি এৰাই দিব পাৰিব। আৰু মই তেনেকুৱাই কৰি এৰাই দিম। এয়া চাওক, পাতল পাতলকৈ এৰাই দিব। সেয়া চাওক, মোৰ গোটেইকেইটা হৈ গ'ল। আৰু এতিয়া ধুনীয়াকৈ মই ধুই আনিম। ধুই পেলাই এয়া চাওক, মোৰ ধোৱা হৈ গ'ল। ধুই পেলাই এতিয়া তাত অকণ নিমখ দিছোঁ আৰু অকণমান হালধি দি পেলাই পানী অকণমান তাত দি দিছোঁ, বেছি নাই দিয়া, অকণমানেই দিছোঁ। দি পেলাই ধুনীয়াকৈ মই লৰাই মেলি এতিয়া সিজাবলৈ বহাম। অকণমান সিজাই গ'লে মানে ভাল হয়, সেইটো কাৰণে সিজাম এতিয়া। চাওক, অকণ লৰাই দিব, তেতিয়া নিমখকেইটা ধুনীয়াকৈ তাত চবত মিলি যাব মানে। চাওক, বহাই দিছোঁ আৰু ঢাকনি লগাই দিলোঁ। আৰু তাৰ 10-15 মিনিট পিছত ওলাই চাইছোঁ, ধুনীয়াকৈ মিলি গৈছে। সেয়া চাওক, আৰু মই এতিয়া এইখিনি নমাই এটা পাত্ৰত বাকি দিম। এইটোত লৈছোঁ কাৰণ তলেদি পানীটো পৰি যাব, সেইবুলি মই এই পাত্ৰটো লৈছোঁ। চাওক, পানীটো ধুনীয়াকৈ পৰা মেলাৰ পিছত আপুনি উঠাই থ'ব। আৰু মই ইয়াত মছলা লৈছোঁ। এইফালে আছে জিৰা আৰু সৰিয়হ, আৰু এইটো পাণ মছলা, ধনিয়া, জিৰা মিক্স আছে, আৰু এইটো কালি জিৰা আৰু জইন আছে। চাওক, কালি জিৰা জইন আছে, তাত মিক্স কৰা আছে। আৰু মই এতিয়া কেৰাহীত কেইটামান জলকীয়া দি দিম। আপোনালোকে যেটা দিয়ে দিব, মই কেইটামানে দিছোঁ, জ্বলা বেছি নাই দিয়া। আৰু এতিয়া কেৰাহীটোত এইকেইটা মছলাকেইটা গোটেইকেইটা এইটো ভাজি, গোটেইকেইটা মছলা মই ইয়াত ধুনীয়াকৈ ভাজি মেলি ল'ম। তাৰপিছত গোটেইকেইটা মছলা মই কেৰাহীত দি ধুনীয়াকৈ অকণমান ভাজি ল'ম। গৰম কৰি ল'লে মানে মিক্সিত যেতিয়া পিচিম তেতিয়া পিছা ধুনীয়া হ'ব। সেইটো কাৰণে মই ধুনীয়াকৈ হেৰি কৰি লৈছোঁ। এতিয়া মই গৰম হৈ যোৱাৰ পিছত ধুনীয়াকৈ এতিয়া মই পিচিলোঁ। সেয়া চাওক, সেয়া মই পিছা হৈ গ'ল। আৰু ধুনীয়াকৈ মানে বেছি মিহি কৰিব নালাগে, অকণ গোটা গোটা থাকিব লাগে। আৰু লগত মই অকণমান নেমু লৈ লৈছোঁ, নেমু টেঙা, নেমুৰ ৰসটো লৈ লৈছোঁ। আৰু এয়া তেল দি দিলোঁ। আৰু নেমু টেঙা আপোনালোকে ভিনেগাৰো দিব পাৰে, ভিনেগাৰ নাছিলে সেইবুলি মই নেমু টেঙাই দিছোঁ। আৰু এয়া চাওক, তেল দিয়া হৈ গ'ল। তাৰপিছত ঔটেঙাকেইটা দি দিছোঁ, গোটেইকেইটা ঔটেঙা দি দিম। তাৰপিছত আধাখিনি থৈ দিছোঁ। এইটো মই মিঠা আচাৰ বনাম, সেইটো জ্বলা
অকণমান জ্বলা হ'লে ভাল লাগিব, এটা জ্বলা আৰু এটা মিঠা, কাৰণ মানে সৰু ল'ৰা ছোৱালীও খাব পাৰিব, মিঠাটো জ্বলাটোতো খাব নোৱাৰে, সেইবুলি মই অকণ দুটাই হেৰি বনাইছোঁ, মিঠা আৰু জ্বলা। আৰু মই এতিয়া মছলাবিলাক দি দিম, অকণমান টাইম ভাজি লৈছোঁ, ভাজি তাৰপিছত মই মছলাকেইটা দি দিছোঁ। মছলাকেইটা দি অকণমান জলকীয়া গুড়িও দি দিম তাত, কাৰণ এইটো কালাৰটো আহিব আৰু অকণ জ্বলাও হ'ব, সেইবুলি মই জলকীয়া গুড়িটো ইয়াত দিম। এয়া জলকীয়া গুড়ি, আপোনালোকে কিমান জ্বলা খাব ইমান হেৰি টকা আপোনালোকে জলকীয়া দিব, মই বেছি নাই দিয়া, অকণমানেই দিছোঁ জলকীয়া। আৰু ধুনীয়াকৈ লৰাই থাকিব। এয়া চাওক, মই অকণমান টাইম ধুনীয়াকৈ লৰাই ভাজি মেলি মই এতিয়া তাৰপিছত মই নেমু যে টেঙা ৰসটো আছিলে এইটো নমোৱাৰ আগত মই অকণমান দি দিছোঁ আৰু অকণমান থৈ দিছোঁ। এয়া চাওক, এইবিলাক মোৰ হৈ গ'ল। এতিয়া মই এটা কাঁচৰ বৈয়ামত ভৰাম, কিয়নো কাঁচৰ বৈয়াম ভৰাব লাগে, ধুনীয়া হৈ থাকে টেঙা আচাৰ এইবুলি মই এটা কাঁচৰ বৈয়াম ধুনীয়া লৈ লৈছোঁ আৰু কাঁচৰ বৈয়ামত মই এতিয়া ভৰাই থ'ম। চাওক, আৰু এতিয়া মই নেক্সট আৰু এটা মিঠা আচাৰটো বনাবলৈ অকণমান তেল ঢালিলোঁ আৰু তাত দিওঁ জলকীয়া আৰু পাঁচফোৰণ কেইটামান দি দিছোঁ। সেয়া চাওক, জলকীয়া আৰু পাঁচফোৰণ। তাৰপিছত মই অকণমান গুড় লৈছোঁ, গুড় চাইছেনে, গুড় অকণমান লৈছোঁ। এই গুড়টো ধুনীয়াকৈ হেৰি কৰিম যেতিয়ালৈকে মিহিকৈ ধুনীয়াকৈ মিহি নহয়। তাৰপিছত মিহি হৈ যোৱাৰ পিছত মই এতিয়া দিম ঔটেঙাকেইটা, গোটেইকেইটা দি দিওঁ। ঔটেঙা বহুত হেৰি গৰম বেছি হৈ গৈছে বুলি মই এতিয়া ঔটেঙাটো দি দিছোঁ। আৰু জলকীয়া আপোনাৰ মছলাকেইটাও দি দিছোঁ, মছলাকেইটা দি ধুনীয়াকৈ মিলাই দিছোঁ। ধুনীয়াকৈ মিলাই থাকোঁতে ধুনীয়াকৈ আকৌ মিলি যাব আৰু ধুনীয়া কালাৰ হৈ ওলাব। তাৰপিছত আপোনালোকে এনেকৈ ভাজি থাকক অকণমান টাইম, কাৰণ আমি আগতে ভাজিছোঁৱে আৰু হেৰি গুড়টো যদি আমি বেছিকৈ ভাজোঁ তেতিয়াহ'লে টান হৈ যাব। আৰু নমোৱাৰ আগত নেমু টেঙাটো মই দি দিছোঁ। সেইটো এতিয়া লৰাই মেলি ধুনীয়াকৈ আপোনালোকে নমাই দিয়ক। আৰু মোৰ হৈ গ'ল এতিয়া। আৰু ফ্ৰেণ্ডছ, এইটো এসপ্তাহমান 6-7 দিনমান ৰ'দত দি থ'ব। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব, আপোনালোকে ট্ৰাই কৰিবচোন। আৰু ভাল লাগিলে শ্বেয়াৰ কৰি দিব, আৰু যিসকল নতুন আছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। সেয়া চাওক, আকৌ নেক্সট ভিডিঅ' লগ পাম। বাই ফ্ৰেণ্ডছ। আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল ভিডিঅ'টো চাই, এই ৰেচিপি ঔটেঙা আচাৰ ৰেচিপিটো লাইক এটা কৰি দিব ফ্ৰেণ্ডছ।